নাহিলে নাপলা টাকা যোৱা ইমান দেৰি কৰিলা মই এটা বাজি বাবু ভাত মুখ দিবা লাগে ক'ত বা সোমাই আছে আৰু ই বাবু তুমি গৈছে নেকি তুমি কি হয় নেকি তোমাৰ গোটেই জগাৰ হৈছে না জগা মোটামুটি ক্লিয়াৰে ৰান্ধনীৰো ভাত গোটাই হৈছে দেখি আহি মেলি হৈ গ'ল এটা কাম কৰাইছো ফোনটো কৰা এটা ফোন এটাই কৰোঁ কৰা কি জানা পুষ্প ये মোৰ জীৱনটো বৰবাদ হৈ গ'ল क्या है কিয় মানে ভাই মোৰ যি টেনচন চবেই মইতো আগতে মদখন আছিলো না ओ এতিয়া একো হলো ताके तो আজি 2 বছৰ হ'ল মোৰ খাবা মাত্ৰ क्या मत कॉल इधर চবেই মোৰ ল'ৰা ছোৱালী ভাই চবেই বিয়া পাতিছে চবে থোকা থোকা কইনা আনিছে মই ভাই কইনা মোক নেদে ভাই क्या है মই কইনা নাপাঙে ভাই মোৰ যাক পচন্দ হৈ সি মোক ভাল নাপায় আৰু কোনোবা যদি মোক পচন্দ কৰে তাক আৰু মোৰ ভাল নালাগে বুজি পাইছে না ओ है तो प्रॉब्लम এতিয়া চাবি মই ভাই বেলেগৰ তিৰি চাই থাকিব নোৱাৰো মোক নিজৰ তিৰি এটা লাগে বন্ধু বুলি তোক দায়িত্ব দিছো কইনা এটা চাম ৰ তই ইমান টেনচন নলবি মই তোৰ লগত সদায় আছো তই মোৰ লগত থাকলি কি হ'ব তোক নালাগে নহয় মোক আপি লাগে বিয়া পাতিবা মই আপি চাই দিম তো তোক কোনে ফোন কৰিলা আৰু ফেৰি ফোন কৰিলা দেখোন মই ভাত মুখত দে আহিছিল আজি পাহৰি গৈছিলো মই কাটি দেন ফোনটো মই বিদ্যা পাহৰি গৈছিলো আজি আমাৰ ভাগিনৰ ভাত মুখত দে বিদ্যা ফেৰি ফোন কৰিছো মই মৰিলো গতাই যাব লাগিব যাং যো হয় নেকি ময়ো যাব লাগিব যোৰ আকৌ নহৈছো ওচৰ গাড়ী এনেকে যো যো পতব য'তে য'তে ৰুকোৱা তাততো কি কৰবি লৈ যাম এইটো পাছত গধূলা খাম দেখছো না এই ফোনটো কাটি দিলা নাহতো কিবা এটা জন হয় নে নহয় ফোনটো কাটি দিবা লাগে নেকি কি শুনা মোৰ অলপ ই মালৰ হেৰি বহি আছে আজি এনে কৰিব লাগে না মাৰি দি মৰাৰ পিছত নষ্ট হৈ গেলি তাই কিমান দিন আগতে কৈ থৈছিলো বাবুৰ আজি ভাত মুখত দিম বুলি আজিও সি মাল খাব লাগে না ই শুনা ই কৃষ্ণমীয়া হোৱা নোলা ই কংসমীয়া গলা কংস বাবু উঠি গৈছো লৈ আহা মই ভাত মুখত দিম যোৱা এই মতা এইটো শুনি আছো মই বেয়া বস্তু ভাত খাবা আজি ভাত মুখত দিব না তোমাৰ চালা চলি আনলি কিবা মোৰ সহ্য হৈ নাই ধুলাই যায় কিবা মনটো এই তুমি তাক লৈ আছো তাক ভোক লাগছি মই কৰি দিম ভাত দিতা একো কুটু নাহে কিজানি ইয়াত সোনকালে লৈ আহা শুনছ না তুমি ভাত খিনি বাৰা মই লৈ যাই আছো য এইটো আমাৰ বাইদেউৰ ঘৰ বুজিছ না আৰু তই হাফ পেণ্ট পিন্ধি নিজে হাফ পেণ্ট মাইণ্ডৰ মেংগুলেছ হাফ পেণ্ট হা বাইদেউৰ ঘৰ কৈছো মই হাফ পেণ্ট পিন্ধিও মই লং পেণ্ট পিন্ধিও তোৰ মৰত না আকৌ নহয় বাইদেউতে মই মুখচা পিন্ধাই পাবা বুজি পাইছা আৰু মাংস গম পালি দিগদাৰ হয় নেকি মাংস গম নাপায় মোৰ পৰা ষ্টেণ্ড হৈছে গম নাপাব য'তে য'ত খাবি ৰ আমেৰ বি তোৰ কাৰণে খাবি ৰ কেনে কৈছি দেখোন হা দেখি না তোৰ নিমিৰা আহি নাপলা মই কৰি দিম ৰ খানি মই খানি দিম ধৰা খং উঠি মই যাম দেখছি না মিমিৰা আহি নাপলা মই খুই যাওঁ দে আহি গেলো তই যে ভাত বুজিব লৈছা কোনখন মহাভাৰতত লেখা আছে হে
বেকে ভাত খুৱাই নেকি মুমাকে ভাত খুৱাই হয়নে ভাগেন ডোন্ট মাইণ্ড মামা ইজ কামিং তই আজিও মদ খাইছে ভাইটি শুন বাইদেউ তই কি বুজবি যেনেকে নদীৰ পানী বৈ যাও 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 কৰে তেনেকে মোৰো এই মদটো খাওঁ 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 লাগে বিদ্যা চালা মদ আহি এটা অসাই বেলেগ কথা আহিছে ইয়াতে হে ভিলি মাইণ্ডৰ মেংগুলেছ মদ খাব পাৰোঁ মদাই নহয় বুজি পাইছা হালি যাম উঘলি নকৰোঁ এই মহন্ত হা ভাতকেইটা খুৱাই দি আৰু সোনকালে যাব লাগে আমি খাখলা দিছাত মাত দিয়া নহ'ল যতে আৰু আপোনাক মাৰি যাব লাগিব আচ্ছা কথাটো হে মামাৰ ভাত খুৱাই দিব লাগব ফেৰেলৰ চাত দিলে মই ভাতটো খাই ভাগি ন মানে খুব কষ্ট পাইছে কিজানি পাইছে তাই খেলে গেছি বেয়া গেছি আৰু বাই এইখনে লেছি নে ৰূপা লেছি সেই মাখানে মই কৰাই নাই ৰ আৰু ভোক লাগছি বোলে কিন্তু ভাতকেইটা আহি গ'লো কি যি মানুহ ৰুণ ভাত ডাইৰেক্ট ভাত থৈ নিদিম বাই হে আগে সোণা লাৰে ৰূপা লাৰে সোণা লাৰলি সোণেৰি হ'ব কলম থৈ কলম লাৰলি মাষ্টৰ হ'ব মাটি থৈ মাটি লাৰলি আৰু বহুত সম্পত্তি হ'ব বহুত নিয়ম আছে বাইদেউ তোৰ একদম একো নাই নিয়ম আছে কিছুমান সেই নিয়মবিলাক পালন কৰি পেলাইহে ভাত খুৱাই বুজি পাইছা সেইকাৰণে অলপ দ্ৰৱ সজা বাবৈ ভাতখিনি অলপ চাইড কৰি দে আগে সেই নিয়মটো পালন কৰোঁ তই সেইখিনি লৈ আছো বস্তুখিনি লৈ আছা ধৰি গৈছে দিনক দিন যে মই বদমাইছ এইটো থ অলপ এতিয়া আবেৰে থৈছো এতিয়া অলপমান খাই বনাইতো খাই পেলাই গম পাবি তোৰ খেলি আছে আমাৰ ভাগিনটো আমাৰ সৰু হৈ গৈছে দিনক দিনে বেলেগৰ চলি ডাঙৰ হৈ যাব ধৰিছে এই সৰু হৈ যাব ধৰিছে ভাত মুখত দে বোলে দেখোন গাঁৱৰ মানুহ কোনো নাই কি আয়ে হেৰি গাঁৱৰ মানুহ মাতা নাই দেই কিয়া মাতা নাই মানে সিহঁতক আমি চাদৰ গাই বুলি থৈ দিছো হা গাঁৱৰ মানুহে উলিয়াই থব পাৰে নেকি গাঁৱৰ মানুহে এক গিৰি মানুহ উলিয়াই থৈ দিয়ে এই মিছে হৈছে ফেনে একদম চন্ত মিছা মাতিছে গাঁৱৰ মানুহ লৈছা হে বেলেগৰ বিয়া খাব যাওঁ চুৰকা নেদাৰ কাৰণে তোক গাঁৱৰ মানুহ উলিয়াই থৈ দিছে মই জানো হেনে বাবু হেনে বেলেগৰ চলি চেহেৰা ভাল হৈ গৈছে দিনক দিনে বেয়া হৈ গৈছে আজিলৈ ভাত খাব পাৰিলে তই আপেনে এইটো কি আৰু কাঁচা চব্জি দিছে দেখো আলু এইটো আলু কাঁচা আলু বনাই আৰু নাই ইয়াৰ গৰুৰ বস্তি না সেইকাৰণে চব কাঁচা চব্জি দিছে হয় নেকি আৰু ফেলে মাংস চাংস আকৌ আনা নাই বোলে কিয় মাছ চাংস নাই দেই কিয় এতিয়া মানে বানপানীত যাই উঠিলাক মাত্ৰ হে আমিও কিমান হ'ব চৰ্চা আমি জানো কিনা চৰকাৰে সাহায্য দি গা মাত্ৰ 2টা আলু 100 গ্ৰাম তেল 1 কেজি চাউল 100 গ্ৰাম নিমখ কিবাকে চলাইছো দে উপায় নাই আৰু ইনকে হলো চলবা লাগবো ইনকে হলো ফেলে আনছে ভাই দিছো আছে এটা তো ভাত খোৱা এখান চাট কৰিছিল অলপমান কিছুমান নিয়ম আছে নিয়ম নাজানা এইটো বস্তু বাই গোটেই বস্তু আনিছে না আনছো পুরো ভালকে আনিছে না ঠিক আছে বাবু লাল এক মিনিট মই এটা কথা কওঁ এটা চব ভাল বস্তু দিছা মাটি দিছে কলম দিছে কিতাপ দিছে সোণা দিছে বাৰু মানি ললো ভাল বস্তু দিলে চলি ভাল হ'ব দুটা এটা বেয়া বস্তু দিব লাগে তেতিয়াহে গম পোৱা যাব আচলতে কি হয় ৰাইট পাগলা আহিছে নেকি কি বয় বস্তু দিয়াতে কোন ভালে এটা কাম কৰো ৰে কোৱাটাৰৰ বটলটো চাইডে থৈ দাং চাঙি গিলাৰে অলপ ভালকে থাকবি দে ভালকে নহয় মই চিৰিয়াছলি কৈছো চবেই ভাল বস্তু দিয়ে দুটা এটা বেয়া বস্তু দিলে গম পোৱা যাব বুজি পাইছা এইটো দাম দি আছে বাবু চাহ হাত খান চাহ ইজানে মদাই নাই তোৰ ভুল হৈছে তুই মদাই নহয় মদৰ বটল লালি ভিনি মদাই হ'ব নেকি এইকেইজনী মদৰ কোম্পানীৰ মালিকেই হয় যদি সি তোৰ কথা নাই হ'ব পাৰে আছে আৰু
একটু এই মালিকে হব যিটো দেখা মানে মালিক হব বুঝি বুঝি না আইবার এবার কিলার চাং এবার চাং কি হব ইয়ার এটিলার হাই নাখে নাখে এই অকাশি নাখে এই মাঠে লাগছে মানে ভিন্ন সম্পত্তি বুঝবা বহুত সম্পত্তি হব পারে বুঝলা এটা আমরা একটু প্রোগ্রাম শেষ করে দিই আর একটু হয়ে যাবে একটু শেষ করতে দিই একটু শেষ করতে দিই বাবু খাবার লাগবো গম পাইছি না ভাত খাই পেলে ডাঙৰ মানুহ হ'ব লাগব বুজি পাইছা বেলেগ বস্তু দেখে না আমার কত বড় হয়ে যাবে রসি দিন যাবে লিখি না যায় আজির বেটা সিরাজে ভালো করে দেরি হয়েছি চলে ভোক লাগছে খুব আপনার কি ডালি আই এটা জাল মারলেও ডালি লাগবো আনবে পানি দেখুন নকরিম রে আমার বাবুর ভাত খাবো দে আজি আমার বাবু ভাত খাবো দে তাক খাব লাগে না তো খাব লাগে আরে মই টেষ্ট কৰিছিলোঁ ভালো দিনে বেয়াছি মই খালো গম পাইছে না ভালো দিনে বেয়াছি খালো মই ভাইটি তাক খুৱাব লাগে তই কিয় খাই তাকে খুৱাম আমাৰ বাবু ভাত খাব দে আজি মাংস নাই দে আজি পাছত মাংস খাব দে চাং Ayo, kita mau sama Maria,